এয়া চাওক মাছে মাছ আজি। আৰু এইটোৰ ওজন কিমান জানে? এটাই 2 কেজি প্লাছ আছে। এই যে ইলিশ মাছ আহি গ'ল। বহুত কষ্টৰ ফলত আজি আপোনালোকক ইলিশ মাছ দেখাব পাৰিলোঁ। এয়া চাওক কিমান ধুনীয়া ৰংটো, চাওক একদম এতিয়াও জিন্দাই আছে। চাওক ধুনীয়া ইলিশ মাছ। গুড মৰ্নিং বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভাল পাত ময়ো ভালে আছোঁ। চ' আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিলোঁ। এয়া ব্ৰহ্মপুত্ৰ নদীত আজি বহুত দিন পিছত ইলিশ মাছ মাৰিব আহিলোঁ। এয়া আমাৰ জাল পাতা আৰম্ভ হৈ গ'ল। এয়া চাব পাৰিছে একদম নদীৰ মাজত আছোঁ এতিয়া। আপোনালোকে একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমাৰ জাল পাতা আৰম্ভ হৈ গ'ল। ইলিশ মাছ বহুত দিন হ'ল অহা নাছিলোঁ, আজি আকৌ আহিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ সেয়া চাওক, প্ৰায় আমাৰ জাল পাতা শেষ হ'ল আৰু, কিন্তু এয়া বৰষুণ আৰম্ভ হৈ গ'ল বহুত দিন পিছত। এয়া চাব পাৰিছে আজি পুৱাই পুৱাই বৰষুণ দিছে। আৰু গাইজ এটা কথা আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ ফালে কিমান ডিগ্ৰী ৰ'দ উঠে। আমাৰ এই বঙাইগাঁৱততো 43 পাৰ কৰি দিছে। এয়া চাওক আজি বহুত বতৰটো ধুনীয়া লাগিছে, বৰষুণ দিছে পুৱাই পুৱাই। আৰু এয়া আমাৰ জাল পাতা শেষ হ'ল, অলপ আছে এয়া চাব পাৰিছে। আৰু এতিয়া আমাৰ জাল উঠা আৰম্ভ হ'ব অলপ পিছত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল প্ৰায় আমি 1 ঘণ্টা পিছত এতিয়া এয়া চাব পাৰিছে জাল উঠা আৰম্ভ কৰিলোঁ। এয়া জাল ৰেডি হৈ গৈছে উঠাবৰ কাৰণে। আৰু এতিয়া চাই থাকিব মাছ লাগে না নাই। আশাটো আছে পাম বুলি, কিন্তু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ চাব পাৰিব ইলিশ মাছ কেনেকৈ উঠায়। আৰু এইটো জালক আমি ফাঁচি জাল বুলি কওঁ, আৰু আপোনালোকে কি জাল বুলি কয় নাজানো, কমেণ্ট কৰি জনাবচোন। আৰু এটা কথা, আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো দেখি আছে নিশ্চয় কমেণ্ট কৰি জনাব, ভাল লাগিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিয়ে নহওক ভিডিঅ'টো আপোনালোকে শেষলৈকে একদম চাই থাকিব। এয়া ব্ৰহ্মপুত্ৰ নদীৰ ইলিশ মাছ কেনেকৈ মাৰে আপোনালোকে চাই থাকিব। এয়া চাওক, অলপ আগত জাল পাতাৰ সময়ত বৰষুণ দি আছিল, কিন্তু এতিয়া কমিছে। দিনটো বহুতে ভাল লাগিছে, মানে ৰ'দটো এতিয়া অলপ কম আছে। আহিব এতিয়া এটা মাছ আহিলে হ'ল, টেনশ্যন নাই।
এই যে ইলিশ মাছ আহি গ'ল বহুত কষ্টৰ ফলত আজি আপোনালোকক ইলিশ মাছ দেখাব পাৰিলো এয়া চাওক কিমান ধুনীয়া ৰংটো চাওক একদম এতিয়া জিন্দাই আছে চাওক ধুনীয়া ইলিশ মাছ আৰু চাই থাকক আৰু এতিয়াও আৰু বহুত জল বাকি আছে মানে মাছ আহাও এতিয়াও বহুত চান্স আছে আপোনালোকে চাই থাকক শেষলৈকে বন্ধুসকল প্ৰায় আমাৰ জাল উঠা শেষ হ'ল চাওক সৌটো বগা ড্ৰাম হয় ইয়াতে জাল শেষ জাল উঠোৱা শেষ হ'ল বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ আকৌ এটা ভিডিঅ'ত